এতিয়া বৰ্তমান আছো তৰণীৰ ৰাসত। হেল্ল' খেলা যোৱা হ'লে জিমিয়া লৈ পেলাই খাই আছা হা ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া আমি যাবলৈ যাই আছোঁ তৰণীত ৰাস চাবলৈ। আপোনালোকক দেখুৱাই যাম এতিয়া। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি। আশ্ৰাফুল ভাই আৰু ই ৰাতিপুৱা তাৰমানে 11টা বজাতে নলবাৰীত কালি ৰাস চাই পেলাই এতিয়া টোপনি ক্ষতি কৰি পেলাই হ'লেও আজি তৰণীত বোলে ৰাস চাব বোলে। বলক তেতিয়াহ'লে একো আজি ৰাস চাবৰ কাৰণে লৈ যাওঁ তৰণীত গেলি। আশ্ৰাফুল ভাই পূৰা ৰেডি ৰাস চাবৰ কাৰণে পূৰা অঁ পূৰা তাত কিবা খুৱাবি নে নাই? যে একো নাই, খোৱাটো হৈ যাব। হয় মই খুৱাম, হয় সি খুৱাব, খোৱাটো হৈ যাব। যাব আমাৰ এইটো জ্যোতিষ ভূঞা দা জানেই নহয় পিকনিক যাওঁকে থাকে বেছিভাগ। আনফালে আমাৰ ফাইনেন্সাৰ পইচা ছাৰ লোন দিব যাম চেচ আমাৰ। এতিয়া আমি যাম তৰণীত ৰাস চাবলৈ আৰু মোৰ লগত আছে জ্যোতিষ ভাই আৰু জ্যোতিষ ভাই পূৰা আজি ফাইনেন্সাৰ কৰি দিম ইয়াক পূৰা আৰু এতিয়া আমাৰ টাইম হৈছে কাম চাম চেচ কৰাৰ আৰু এতিয়া আজি এনজয় কৰিম। আৰু এইফালে ফাংচন আছে তৰণীত নীল আকাশৰ, আপোনালোক দেখুৱাই যাম তাৰ ৰাসৰ কি বুলি কয় তৰণীৰ ৰাসৰ কি দেখুৱাই যাওঁ মহোৎসৱৰ কি তৰণীৰ ৰাসৰ আমি মৃন্ময় মূৰ্তিবিলাকৰ লগতে তাৰ মনোৰঞ্জন আৰু লাইটিং ফকাছবিলাক দেখুৱাই যাম। कौन है ये लोग कहाँ से आते हैं? মোৰ বসন্তীত নাছিল তেল আনিলাক তেল এতিয়া তেল ভৰাব লাগিল। এতিয়া না যাত্ৰা কৰিম তৰণীত গেলি তেল কেনেকৈ ভৰাব লাগিছে ডিপুত নিয়া কৰি বটলত আনি তেল ভৰাব লগা হৈছে। কিমান দিগদাৰ হৈছে জানা নে? বটল এটা দি মোক লাগিব কি হৈছে পূৰা তেল আনিব দিছিলোঁ তাক পূৰা তেল লৈ আহিলে যেন ব'ল। আমি তৰণীৰ ৰাস গেলি আহি পাই আছোঁ আৰু গেট পালোঁ আৰু যাবা আছে। গাড়ীখন থৈ দিলোঁ বঢ়িয়া কৰি, টিকট দি দিছে। গাড়ীকেইখন বঢ়িয়া কৰি চেফটিত থৈ পেলাই তাৰপিছত আহি আছোঁ। এতিয়া খোজকাঢ়ি অলপ গ'লে পাই যাম আৰু হাৱেৰ কাষতে হয়। ইয়াতো লটাৰী খেলা পতা হৈছে। এইটো উপনৰ ঘৰ আৰু এইটো হৈছে মেইন মন্দিৰৰ গেটটো আৰু ইয়াত এতিয়া সোমাই যাম আমি সকলোৱে। আগে আগে পাইনুল ভাই দুনিয়াত লাইটৰ ফকাছে বেলেগ এতিয়া আৰু ছয় শ্ৰী নামক কি ধুনীয়াকৈ সজাই তুলিছে। এয়া সজাই দেখি বহুত ভাল লাগিছে আৰু সকলো ফালে লাইটিঙৰ ফকাচিংটো বেলেগ অদ্ভুত ধৰণে তাৰমানে সজাই তুলিছে আৰু এইফালে মৃন্ময় মূৰ্তিবোৰ থোৱা আছে সকলো ফালে আৰু এইখন চব দূৰৰ পৰাই কি ধুনীয়া লাগিছে ন। বাঁহ বেতেৰে বনোৱা সামগ্ৰী ৰাখি ইয়াত ধুনীয়াকৈ চেল্ফি পইণ্ট এটা বনাইছে আৰু ইয়াতে আমি ফটো তুলিলোঁ। আৰু এতিয়া সৰু সুৰা বৃন্দাবন বনাইছে আৰু ধুনীয়া কৰি। এতিয়া আপোনালোকক দেখোন বাণিজ্য মেলা আৰু বাণিজ্য মেলাত মানুহ ভৰপূৰ হৈ থাকে আৰু ইয়াতে ফাংচন চলিব আৰু পিছফালে আছে মীনা বজাৰখন আৰু আপোনাক দেখিছে ইমান মানুহ ভৰপূৰ। কোনোবা ছিংগাৰে ধুনীয়া গান গাই আছে আৰু আমি এতিয়া সোমাই আহিছোঁ মীনা বজাৰলৈ আৰু এইফালে মীনা বজাৰ আৰু ইয়াত দেখিছে মানুহ ভৰপূৰ হৈ আছে মীনা বজাৰতো। এটা দিয়ে আমিও খাওঁ দীঘলীপুৰীত নাখাওঁ কি হ'ল এটাই খাওঁ এটাই খাওঁ এটা দিলে 7টা ভাগে আছিল আমি 6টা আছোঁ। স্পাইৰেল পটেটো ইজ বিগিন স্পেচিয়েল বনাই আছে তাত নাই। য়েছ হেল্ল' খা বাঘে তেল
আটা স্পাইৰেল পথতো গোটা কাৰাকাৰী শুৰু এইখিনি ভাত পছে এইখিনি কুয়া বাঘ বাবলু চকৰিখনত উঠি দিওঁ তাক টানি নিব খুজি মোকে টানি আছে সেইখন চকৰিত উঠাই দিব খুজিছিলোঁ তাক ইনপুট দোকানত দিয়াৰ দৰে কৰি নাকেদি কাণেদি য'তে জল্দি থোৱা ওলাই যায় সেই বস্তুটো ইয়াতেই পালোঁ আৰু আমি তাকে টেষ্ট কৰিলোঁ লগৰে দুজনে মস্ত ডাঙৰ চকৰিতে উঠি পেলাই আটা বাঢ়ি আছে বোলে আৰু কিছুমানে কয় এনেই ভাইৰেল হোৱাৰ কাৰণে আটা বাঢ়ে কান্দিও দে এইটো লাগিছে ৰেল মিনা বজাৰত বহুত টাইম থাকি এতিয়া ফুচকাৰ টেষ্ট লৈ আছোঁ সকলোৱে লগ হৈ আৰু এইফালে ফুচকা বনাই আছে খেলা যোৱা হ'লে বোলে ডিমিয়া লৈ পেলাই খাই আছা হা হা বুজিছ এনেকে হৈ আছা বাকালে 12টা নম্বৰ আছে নাই 12টা নম্বৰ আছে বুজিছ এনে গাৰ্লফ্ৰেণ্ড গেলিয়ে দেখ ল'ব লগা আছে আছে গাৰ্লফ্ৰেণ্ড নাই নেকি बड़ा हरामी हो बेटा তৰণি আহি কেনে লাগিল পুৰা ভাল লাগিল তামাম ফুল মস্তি কৰিলোঁ পুৰা গৈছোঁ আমি চব মিলি হ'লে তৰণি মজা আছে লাইটিং ফকাছ মজা আজিৰ কাৰণে কালি গ'লে আৰু কামত আহিলে চোৱা হ'ল আৰু ভোকো লাগিছে এতিয়া আমি সোমাইছোঁ হোটেলত আৰু হোটেলত অৰ্ডাৰ দিলোঁ ঘুগুনি আৰু সকলোৱে এতিয়া ঘুগুনি খাবলৈ লৈছোঁ ইয়াই দিয়াৰ লগে লগে ষ্টাৰ্টিং কৰি দিলে পুৰা এডভান্স বাকী কেইজনে এইফালে খাই আছে আৰু সেইজনে আমোদ জামত কৰি বহি মানুহ চাই আছে আৰু মই এইফালে খাই আছোঁ এতিয়া বাই বাই